নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আজি আমি লৈ আহিছোঁ কঁঠালৰ এটা ধুনীয়া ৰেচিপি। মই এনেদৰে বনাই খাওঁ, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰো ভাল লাগিব। যদি ভাল লাগে তেতিয়াহ'লে ৰেচিপিটো এবাৰ বনাই খাব। আহক আৰম্ভ কৰোঁ। প্ৰথমতে আমি কঁঠালখিনি সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। কাটি পিনে ভালদৰে পানীৰ সৈতে ধুই লৈছোঁ। তাৰপিছত মই এইটো প্ৰেছাৰ কুকাৰত 2টা চিটিৰ বাবে ৰেডি কৰি আছোঁ। প্ৰেছাৰ কুকাৰত মই অলপমান পানী দিছোঁ আৰু তাতে অলপমান হালধি আৰু অলপমান নিমখ দিছোঁ। নিমখটো আপোনালোকে সোৱাদ অনুসাৰে দিব, আপোনালোকে যেনেকৈ ভাল পায় সেনেকুৱা কৰি দিব। মই মোৰ সোৱাদমতে দিছোঁ। তাৰপিছত প্ৰেছাৰ কুকাৰটো ইফালে চিটি মাৰিবৰ কাৰণে গেছত বহাই দিছোঁ। ইফালে মই মছলাটো ৰেডি কৰি লওঁ। মই জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা লৈছোঁ আৰু নহৰু লৈছোঁ। নহৰুটো মই গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ পেষ্ট কৰি ল'ম। তাৰপিছত ইফালে মই পটাত বটি লৈছোঁ জিৰা আৰু ধনিয়া আৰু ইলাইচি। তাৰপিছত প্ৰেছাৰ কুকাৰত 2টা চিটি মাৰা হৈ গৈছে। মই এতিয়া কঁঠালখিনি নমাই লৈছোঁ। তাৰপিছত মই আৰু এফালে মই কেৰাহী গৰম কৰিব বহাই দিছোঁ। কেৰাহী গৰম হোৱাৰ পিছত তেল দি মই যোনটো সৰু সৰুকৈ টুকুৰা কৰি মাংসৰ নিচিনাকৈ, মাংসত আমি যেনেদৰে আলু দিওঁ সেনেকুৱা কৰি কাটি ভাজি লৈছোঁ। সেই তেলতে মই পিঁয়াজ আৰু বিলাহী সৰু সৰুকৈ ৰুকি লৈছোঁ। ধুনীয়াকৈ গৰম তেলত দি মই ধুনীয়াকৈ ভাজি ল'ম। যেতিয়ালৈকে ভাজিম যেতিয়ালৈকে পিঁয়াজটো অলপমান ব্ৰাউন টাইপ হৈ নাযায় আৰু বিলাহীটো তেলৰ লগত পূৰা গলি নাযায়, তেতিয়ালৈকে মই এইটো ধুনীয়াকৈ ভাজি থাকিম। তাৰপিছত মই অলপমান নিমখ আৰু অলপমান হালধি দিছোঁ। হালধি দি পিনে 1 মিনিটৰ কাৰণে অলপমান ঢাকি দিছোঁ। তাৰপিছত দেখাই পাইছে মোৰ তেলটো অলপমান ৰঙা ৰঙা হৈ গৈছে, মানে বিলাহীটো মিলি গৈছে তেলৰ লগত। তাৰপিছত মই যোনটো প্ৰেছাৰ কুকাৰত চিটি মাৰি থৈছিলোঁ কঁঠালটো, সেইটো মই দি দিম। তাৰপিছত সোৱাদ অনুসৰি হালধি আৰু নিমখ দিম। মনত ৰাখিব যে আগতো আপোনালোকে অলপমান নিমখ দিছে, সেইমতে নিমখটো দিব, নহ'লে বেছি নিমখ হ'লে এনেই যাব আপোনাৰ কষ্টখিনি। তাৰপিছত মই যোনটো মিক্সাৰ গ্ৰাইণ্ডাৰত পিঁয়াজ, নহৰু, আদা বটি থৈছিলোঁ সেইটো মই দি দিম ধুনীয়াকৈ। তাৰপিছত মই জিৰা আৰু ধনিয়া যোনটো পেষ্ট কৰি থৈছিলোঁ সেইটো দিম 1 চামুচ, আৰু যোনটো ইলাইচি পেষ্ট কৰি থৈছিলোঁ সেইটোও দি দিম। সেইটো দি পিনে ধুনীয়াকৈ এতিয়া ভাজি ল'ম। গেছৰ ফ্লেমটো মই অলপমান হাই কৰি দিম। হাই কৰি পিনে অলপমান ভাজি ল'ম। দেখা পাইছে মই কেনেকুৱা কৰি ভাজি আছোঁ। আৰু মই কঁঠালটো মানে গোটা গোটাকৈ নবনাওঁ, অলপমান পূৰা একদম গলি যোৱা টাইপৰ বনাম। মই সেনেকৈ ভাল পাওঁ। তাৰপিছত মই যোনটো ভাজি থৈছিলোঁ আলুখিনি, সেই আলুখিনিও দি দিম। দি পিনে 2 মিনিটৰ কাৰণে ঢাকি দিম। বেছি ঢাকিব নালাগে, যিহেতু আমি আগতে সিজাই লৈছোঁ, সেইকাৰণে মই অলপমান ঢাকি দিছোঁ আলুটো যাতে সিজি যায়। তাৰপিছত দেখা পাইছে মোৰ কঁঠালটো পূৰা একদম মিলি গৈছে পূৰা। মই এনেকৈ ভাল পাওঁ, আপোনালোকে এনেকৈ এবাৰ বনাই খাব, ভাল পাব। মই গোটা গোটাকৈ থাকিলে ভাল নাপাওঁ, আমাৰ ঘৰত এনেকৈ বনায়। তো মই গেছৰ ফ্লেমটো অলপমান হাই কৰি আৰু অলপমান পানী দিছোঁ। পানী দিয়াৰ পিছত মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এনেকুৱা কৰি ভাজিব যাতে আলুটো সিজি যায়, নহ'লে পিছত কঁঠালটো ভালকৈ সিজি যাব, আলুটো সিজি নাযায়, ভাল নালাগিব। তাৰপিছত মই অলপমান চিকেন মছলা আছিল, চিকেন মছলা দি দিছোঁ। এতিয়া গৰমে গৰম নমাই গৰম ভাতৰ লগত বা পৰঠা বা ৰুটিৰ লগত আপোনালোকে খাব পাৰে। আশা কৰোঁ ৰেচিপিটো ভাল লাগিল। যদি ভাল লাগে তেতিয়াহ'লে এনেকৈ বনাই খাব, আৰু অৱশ্যই মোৰ ভিডিঅ'টোক ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ ভিডিঅ'টো দেখাৰ কাৰণে।